মাঘ বিহুৰ প্ৰাকক্ষণত ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ মাঘ বিহুৰ উপহাৰ। মহিলাসকলৰ একাউণ্টত সোমাব চৰকাৰী ধন। তাৰ বাবে আপুনি কৰিব লাগিব KYC আপডেট। কোন কোন মহিলাৰ একাউণ্টত সোমাব ধন, মহিলাসকলৰ উপৰিও আৰু কোনে কোনে লাভ কৰিব চৰকাৰী ধন। ৰেচন কাৰ্ড আৰু অৰুণোদয় থকা মহিলাসকলে লাভ কৰিব ধন। শুক্ৰবাৰে লাভ কৰিব এই ভাল খবৰটো। অৰুণোদয় আঁচনি লাভ কৰা প্ৰতিগৰাকী মহিলাই পাব 1250 টকাকৈ। নতুনকৈ অৰুণোদয় লাভ কৰা মহিলাই পাব 1250 টকাকৈ। তাৰ উপৰিও ৰেচন কাৰ্ড থাকিলেও আপুনি লাভ কৰিব সুবিধা। প্ৰতিটো পৰিয়ালে লাভ কৰিব চেনি, চাউল আৰু দাইল। লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা। চৰকাৰী ঘৰ লাভ কৰিব ৰেচন কাৰ্ড থাকিলেই। ৰেচন কাৰ্ডখনেই হ'ব আয়ৰ প্ৰমাণ পত্ৰ। 10 জানুৱাৰীত হিতাধিকাৰীয়ে লাভ কৰিব বৃদ্ধ পেঞ্চনৰ ধন। লগতে একাউণ্টত সোমাব বিধৱা পেঞ্চন, দিব্যাংগ পেঞ্চন আঁচনিৰ ধন। নিউজ ডেস্ক ৰিপৰ্ট, চুহানা লাইভ।